Hello guys, good morning. আমি গা পা ধুই কৰি আজৰি হলো ইমান ৰাতিপুৱা কেটা বাজিছে জানেনে 3:47 আৰু ইমান ৰাতিপুৱা আমি কেলে ঠাণ্ডাখনত গা পা ধুই পেলাই ৰেডি হৈছো আজি আমি যাম মাজুলী যদি ভিডিঅ'টো ভাল পাই লাইক শ্বেয়াৰ কমেন্ট সাবস্ক্ৰাইব কৰিবা আৰু শেষলৈকে চাব আৰু আমি ওলাই কৰি আহি পেলাই ভিডিঅ'টো আকৌ কন্টিনিউ কৰিম চাই থাকক আমাৰ ওলাই কৰি ৰেডি হৈ গ'ল আৰু মই দুজনী ৰেডি হৈ গ'লো এতিয়া আমি যাম আপুনি খাই থাকিম কি দেখি যাওঁ চব ৰখি আছে আমি যাওঁ মাতি আছে যাওঁ আমি আপোনালোক আহক আমাৰ লগত ইমান দেৰি আহিব নালাগে মাইনা হ'ল ওলাই তাই ওলাই হ'ল সিজুটো বেয়া লাগিছে চাওঁ এই আমি যাম এতিয়া এতিয়া আমি আহি পেলাই বাহিৰ পালোহি বাহিৰত একদম পোহৰ হোৱা নাই আপোনালোকে চাব পাৰে 4:20 হৈছে মাত্ৰ আমি 4টাত ওলাই আহিছোঁ এতিয়া আমি কাজিৰঙা পাইছোহি আৰু আমি গড় দেখিছোঁ আৰু ম'হ দেখিছোঁ মানে সেই দেখিছোঁ ডিয়াৰ দেখিছোঁ আৰু কাজিৰঙাত ৰখিছোঁ এতিয়া কিবা এটা খাম আমি খাই পেলাই কৰি লওঁ কিবা এটা তাৰপিছত লগ পাই আছোঁ কমে হৈ আছে জুই জ্বলি আছে এইজনী আমাৰ ভণ্টি হাইলাইট কৰি দিয়া বোলে আমি এতিয়া ক'ত মাজুলী যাম বুলি কোৱা মাজুলী দাম মই কণী খাই আছোঁ চিপছ খামগে মাজুলীত কি খাবা চিপছ পিছত খাবা আমি আকৌ আহি পেলাই ৰখিছোঁ ইয়াত কাজিৰঙাৰ হালধিবাৰী বুঢ়ীমাই মন্দিৰত তাত সোমাই সেৱা কৰি যাম হেল্ল' গাইজ আমি আহি পেলাই এতিয়া যোৰহাট পালোহি এই যোৰহাটত এই মাইনাজনী ঘৰত আহিছোঁ হাই কোৱা মাইনাজনী ঘৰত আহিছোঁ মানে আমি এতিয়া গাড়ী চেঞ্জ কৰিম ইয়াত যোৰহাটত সিহঁতো যাব আমাৰ লগত তাই আৰু মাক তাৰপিছত সিহঁতৰ গাড়ীখনত যাব এতিয়া এইখনত থৈ দিবলৈ কৈছে আমি যাম একেলগে ফূৰ্তি কৰিম ন মাজুলীত গৈ পেলাই চাই থাকক ভিডিঅ'টো পালোহি কেনেকুৱা লাগিছে ফেৰীটো অহা নাই আমি ৱেইট কৰি আছোঁ এতিয়া আহিব আৰু বহুত মজা লাগিছে আৰু আহিছে যাই গম পায় আৰু আহিছে মানুহ খাম আপোনালোকক আমাৰ ফেৰীটো যেতিয়া আহিব তেতিয়া আকৌ নজৰা বহুত মজা লাগিছে আপোনালোকো আহিব এতিয়া চব ফেৰী আহি আছে সেনেকৈ চাই থাকক ভিডিঅ'টো শেষলৈকে কৈ দিয়া আৰু এনজয় হ'ব ফেৰীলৈ গৈ আছোঁ আমি আমাৰ ছোৱালীক ধৰি আনা এতিয়া শান্তি লাগিছে শান্তি পাইছে